নমস্কাৰ, আজি আপোনালোকক মই মোৰ বহুত বেছি ভাল লগা আৰু স্মৃতি ভৰা ঠাই দেখাব বিচাৰিছোঁ। মোৰ ককা আইতাৰ ঘৰখন আৰু এই ঘৰটোৰ লগত বহুত বেছি স্মৃতি আৰু বহুত বেছি ভাল লগা সময় জড়িত হৈ আছে। যিহেতু ঘৰটো এটা জৰাজীৰ্ণ অৱস্থাত আছে। ককা জীয়াই থকালৈকে আইতাহঁতে ইয়াতে আছিলে, কিন্তু যেতিয়াৰ পৰা ককা ঢুকালে তেতিয়া এই ঘৰটোত কোনো নাথাকে। আগৰ সেই স্মৃতিৰ ঘৰখন, আইতা ককা ঘৰ বুলি ক'লে যেনেকুৱা স্মৃতি আছিলে এতিয়া আৰু নাই। ককা ঢুকোৱাৰ পিছৰ পৰা ঘৰখন এতিয়া এনেকুৱা পৰিস্থিতি হয়। মানুহ থকালৈকেহে ঘৰখন দেই, যেতিয়া মানুহ নাইকিয়া হয় ঘৰখনৰ গতিও কিবা হৈ পৰে। এইফালে এটা ৰুম, এইফালেও আছিলে, এইফালে পাকঘৰ আছিলে। মায়ে গৈছিলে, যেতিয়া মা বিয়া হৈ আহিছিলে, এইটো মা আৰু পাপাৰ ঘৰ ৰুম আছিলে আৰু এইটো আইতা আৰু ককাৰ ৰুম আছিলে। বস্তুবিলাক আছে, কিন্তু ঠাণ্ডা নহয়, সিঁচৰিত হৈ পৰিলে। যেতিয়া আগতে গৰম বন্ধ দিয়ে তেতিয়া প্ৰায় আহি সৰু পেহীৰ লগত আহি এইটো ঘৰলৈ আহোঁ, মধুৰ মুহূৰ্ত পাৰ কৰিছিলে। কিন্তু এটা মনত আজি আছে বহুত ভাল লাগিছে। সময় থকালৈকে মানুহে মানুহৰ গুৰুত্ব আৰু মূল্য বুজিব লাগে। সময় যোৱাৰ পিছত একো নাইকিয়া হয়।